সন্মুখত যিখন পাহাৰ আপোনালোকে দেখি আছে পাহাৰখনৰ নাম হৈছে সাইলেণ্ট ৰক। হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? আজি দেখিছে নহয় গোটেই দিনটো বৰষুণ আৰু বৰষুণ। এয়া চবফালে আমি দুটা ৰেইনকোট পিন্ধি আহিছোঁ। দিনটো ঘৰত বহি বহি এলাহ লাগিলে বোলো ফুৰি আহোঁগৈ অলপ। এতিয়া আমি আহিছোঁ ক'ত? কাজলি। আমি মায়ঙৰ ফালে গুচি যাম এতিয়া। আপোনালোকে চাই থাকিব, ভিডিঅ'টো খুব ইণ্টাৰেষ্টিং হ'ব। বৰষুণৰ মাজে মাজে এতিয়া অলপ বাৰু কমিছে বৰষুণ। এয়া ক'ত আছোঁ চাওক। আজি আমি আপোনালোকক পবিতৰা দেখুৱাম ন। তেতিয়াহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এইখন হৈছে আপোনাৰ মায়ঙৰ বজাৰ। এইটো হৈছে আপোনাৰ মায়ঙৰ তিনিআলি। ইফালে গৈ চনকা যাব পাৰে, ইফালে হৈছে পবিতৰা। বৰ্তমান মায়ঙত এখন পপুলাৰ হোটেল, বহুত ডাঙৰ হোটেল আপোনাৰ। তাত আমাৰ যাব পৰা অকাত নাই। আপোনালোকক দেখুৱাম হোটেলখন। সন্মুখত যিখন পাহাৰ আপোনালোকে দেখি আছে পাহাৰখনৰ নাম হৈছে সাইলেণ্ট ৰক। আমাৰ পিছফালে ইয়া সাইলেণ্ট ৰক। ইখনত যে সাইলেণ্ট ৰক বুলি কয় মই আজিহে গম পাইছোঁ। চনকাখন তাতে আছে চাগে ন? চনকাৰ তাত নাই, সিটো চাইডে আছে। সিটো জেগা আছে, ঘূৰি যাব লাগে। পাহাৰৰ নাম যে সাইলেণ্ট ৰক বুলি থাকিব পাৰে, মই আজিহে শুনিছোঁ এনেকৈ। আমাৰ মৰিগাঁৱতো যে সাইলেণ্ট ৰক নামৰ পাহাৰ এখন আছে, ভাল লাগিলে। আৰু এই পাহাৰখন চাবলৈ এয়া চাওক কিমান মানুহৰ ভিৰ লাগে। ইয়াৰ বেকগ্ৰাউণ্ড ভিউটো খুব ধুনীয়া হয়, সেইকাৰণে ইয়াতে ৰখি ফটো উঠে। এইখনে হৈছে আপোনাৰ পবিতৰা ফিল্ড। বৰ্তমান এইয়া পানী বাঢ়িছে। আৰু ইয়াতে গড় এটা আছিলে, ৰ'ব গড়টো দেখুৱাই আছোঁ। এই ক'ত আছিলে? এইটো কেমেৰাটো ইমান জুম কৰিছোঁ যে ফাটি গৈছে। এইটো দেখিছে, আইফোন নহয় যে। আজি আপোনাৰ পবিতৰা চাবলৈ বহু মানুহৰ ভিৰ, কিয়নো কামাখ্যা মন্দিৰত বৰ্তমান পূজা চলি আছে আৰু তাত চাব অহা ভাই টুৰিষ্টবিলাক ইফালে আহিছে। মানুহৰ বহুত ভিৰ আপোনাৰ দেখিছে নহয় ৰাস্তাৰ পাৰত। এইবোৰ চব বাহিৰৰ মানুহ আপোনাৰ। মৰিগাঁৱলৈ এনেকৈ মানুহ চাব আহিলে, জেগাবোৰ চাব আহিলে আমাৰ খুব ভাল লাগে। আৰু এনেকৈ মানুহ আহি থাকক। আমি পবিতৰা পাৰ হৈ আহিলোঁ। দুই বন্ধুৱে ঘূৰিয়ে ফুৰিছোঁ আমি। পবিতৰা পাৰ হৈ আহি এতিয়া আমি চাহ বাগানলৈ যাম। ওচৰতে চাহ বাগান আছে, অলপ দূৰ হয় পবিতৰাৰ পৰা। আমি তালৈ গৈ আছোঁ। আমি আহি চাহ বাগান পাম এতিয়া। এই বাগানৰ পৰা কাম কৰি অহা মানুহ। ৰাস্তাটো চাওক না, পাহাৰৰ পাৰে পাৰে। এইয়া চাহ বাগান। আমি দুয়োটা আজি কোনো প্লেনিং কৰাই নাছিলোঁ যে ক'ৰবাত যাম বুলি। আমি আপোনাৰ আগতে লগ পাইছিলোঁ ফ্লিপকাৰ্টত। আমি ডেলিভাৰী বয় কৰিছিলোঁ দুয়োজনে বহুত বছৰৰ আগত। এতিয়া বৰ্তমান সকলোৱে নিজৰ নিজৰ কামত ব্যস্ত। সিও নিজৰ ডিউটিত ব্যস্ত, ময়ো ঘৰতেই ইটো সিটোত ব্যস্ত। আৰু বৰ্তমান আহি আমি পাই গ'লোহি চাহ বাগান। এয়া চাওক, এই পাত চাত তুলিলে ন, ইমান তেনেকুৱা ঠিক হোৱা নাই। পাত তুলি শেষ কৰিলে নাজানাটো চাওকচোন সন্মুখত কেনেকুৱা পাহাৰ এইবিলাক। এয়া চাওক, এইখন চাহ বাগান। এইয়া চাওক, ৰাস্তা চাওক। আমি দুয়োটা বৰ্তমান এনেকুৱা ঠাইত আছোঁ য'ত চাৰিওফালে পাহাৰ আৰু পাহাৰ, মাজতে ৰাস্তাটো আছে। আমি তেনেকুৱা এটা ঠাইত আছোঁ। থাকি কি ধুনীয়া লাগে চাওকচোন বাৰু। এইফালে মেঘবিলাক পাহাৰত আহি লগ খাইছে। ৰাস্তাটো চাওক কেনেকুৱা লাগিছে আহি। আমি বহুত দিন লগ পোৱা নাছিলোঁ মানে। আজি সি হঠাৎ ফোন কৰিলে, বোলে মই ঘৰলৈ আহিছোঁ, ক'ৰবাত ফুৰিব যাওঁ ব'ল। মই ক'লোঁ বৰষুণৰ বতৰ, ক'লে আহি যা। তো বৰষুণত তিতি আহি ঘূৰি ফুৰিছোঁ।
খুব মজা লাগিছে